2019 চনৰ ডিচেম্বৰ মাহ সমগ্ৰ বিশ্বত ছানি ধৰিলে চীনৰ ইউহান চহৰত সৃষ্টি কৰোনাই আৰু সেই কৰোনাৰ পটভূমিতেই সৃষ্টি আমাৰ কোভিড-19। ডাঙৰ হ'লো কৰোণা বেমাৰৰ কথা ক'ব নোৱাৰোঁ। এতিয়া কিহৰ কৰোণা বেমাৰ ওলাইছে আমি বুজিবও পৰা নাই, ক'বও পৰা নাই। ওলাই গ'ল 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 ওলাই গ'ল। এ পাছাৰ ঘূৰি আহি গ'ল। এইটো কাৰ বনাই চলোৱা? এই লকডাউনত কাম বন নাই নহয়, কৰিবলগীয়া হৈছে আৰু। ৰঙালাও আনিব গৈছিলোঁ পাত, একদম জ্বৰ উঠি আহিলে, দামৰ পৰা উঠাব নোৱাৰি ৰঙালাও। এই চাহ লৈ হ'ব দে। তামোল মই যাম যা। এইবিলাক নে আহি ওলাই গ'ল ওলাই গ'ল ওলাই গ'ল ওলাই গ'ল ওলাই গ'ল। কি ওলাই গ'লা উপায়? বৰ্তা, আমাৰ অসমতো কৰোণা ওলাই গ'ল বৰ্তা। তই ক'ত গম পালি? সেই গামঘৰ বৰপিতা ঘৰত গৈছিলি যে, তাত ওপৰৰ মানুহে ফোন কৰি কথাটো কৈছে। পায় এই বাহিৰৰ দেশত শুনিছিলোঁ কৰোণাত মানুহ মৰিলে বুলি, আমিও মৰি থাকিম নেকি আকৌ? এইটো মহামাৰী বুলি কয়। আপোনালোকে ভয় নাখাব, ইয়াৰ ঔষধ ওলোৱা নাই, মাত্ৰ আপোনালোক সাৱধানে থাকিব, কাৰণ সাৱধানৰ বিনাশ নাই বুলি আপোনালোকে জানেই। আৰু শুনক বৰ্তা, 10 বছৰ তলৰ আৰু 50 বছৰ ওপৰৰ মানুহৰ বেছি ভয় বোলে বৰ্তা। তই ঠিক কৈছ উপায়, মই নোলাওঁ মোৰ নাতিকেইটাকো ওলাবলৈ নিদিওঁ। বৰ ভাল কথা বৰ্তা, সজাগ থাকক আৰু গোটেই অসমখনেই সজাগ থকাটো ভাল। স্বাস্থ্যৰ সংস্থাৰ নিৰ্দেশবে পালন কৰা, সামাজিক দূৰত্ব, মাস্ক পৰিধান, চেনিটাইজাৰ লোৱা। বিশ্ব স্বাস্থ্যৰ সংস্থাৰ নিৰ্দেশবে পালন কৰা, সামাজিক দূৰত্ব, মাস্ক পৰিধান, চেনিটাইজাৰ লোৱা। সজাগ হোৱা সজাগ হোৱা সজাগ হোৱা।
হোৱা হে অসমবাসী আমাৰ ৰাজ্যত সোমালেহি কৰোণা ভাইৰাছ আহি সজাগ হোৱা বিশ্ব স্বাস্থ্যৰ সংস্থাৰ নিৰ্দেশবে পালন কৰা সামাজিক দূৰত্ব মাস্ক পৰিধান চেনিটাইজাৰ লোৱা বিশ্ব স্বাস্থ্যৰ সংস্থাৰ নিৰ্দেশবে পালন কৰা সামাজিক দূৰত্ব মাস্ক পৰিধান চেনিটাইজাৰ লোৱা সজাগ হোৱা কৰোণা নে কিবা ডাঙৰ বেমাৰ এটা ওলাইছে সেইটো কাৰণে পিছৰি যাব ইমান কিবা নাথাকিবিচোন মই জানো নহয় কামলৈ যাব লাগে নে নালাগে মালিকহে যিডাল ভয়টো মইহে জানো কিমান তেল মাৰি কাম কৰিবলগীয়া হৈছে মই যেনিবা ছোৱালীজনীৰ কথা বুজিহে নাপাওঁ তাই গা মূৰ নোধোৱা অৱস্থাত মই ভাল বস্তু এটা দিয়া দূৰৰ কথা ভাত খাজো মই খুৱাব পৰা নাই খংটোতো উঠিবই হ'ব দে মই কামলৈ ওলাইছোঁ তই বৰকৈ চিন্তা কৰি নাথাকিবি তই বাৰু পানীজনী দাঙি নাথাকিবি লাগিলে মই আহি কৰিবি আইও তই অকণ মাক সহায় কৰি দিবি কৃষ্ণ আজি কাম মিলাবা আৰু পৰিয়ালটো নহ'লে লঘোণে থাকিব লাগিব ঐ মই নাহত ক'ত আছে তহঁতে ভিতৰত থাক গম পাইছেনে নাই কৰোণা হৈছে বুলি ওলাই মেলি নুফুৰিবি দেই ভিতৰত থাক অঁ প্ৰদীপ কাটি কামলৈ ওলালা হয় কাটি তুমি এটা কাম বেয়া কৰিলা নহয় মাস্ক এখন কেলৈ লগাই নানিলা দীপাংকৰ যিহে পৰিস্থিতি হৈছে মাস্কখন কিনিবলৈ ক'ত পইচা পাওঁ হ'ব কাটি চিন্তা কৰিব নালাগে তোমাক মাস্কৰ ব্যৱস্থা মই কাইলৈ কৰি আছোঁ ঠিক আছে হেৰি নহয় দাঁতি তই আকৌ ঘৰত সাৱধানে সোমাবি হাত মুখ চাবোনেৰে ধুই তাৰপিছতহে নবৌ ওচৰলৈ যাবি একদম সাৱধান আৰু মাস্কৰ ব্যৱস্থা মই কাইলৈ কৰিম এতিয়া তই কামলৈ যা ঐ দীপাংকৰ কাইলৈ কিন্তু মাস্ক দিবিহি দেই হ'ব দাঁতি চিন্তা নকৰিবি মই ঘৰত দি দিম ঐ তই যে সেই আনক যে মাস্কৰ দায়িত্ব লৈছ পিছে তই নিজেই এখন কি পিন্ধিবি বৰ অসুবিধা পাইছোঁ ল'ৰা অলপ আগলৈকে পিন্ধি আছিলোঁ নোৱাৰিলোগৈ আৰু মাথা ঘূৰাই গ'ল ল'ৰা এতিয়া খুলি দিছোঁ আৰু তইতো জানই মোৰ অসুবিধাটো এৰা সেইকাৰণেতো তোৰ দৰে বহুতে মাস্ক পিন্ধে আৰু বহুতে যে নিপিন্ধে আৰু মই নহয় এই হেলমেটডাল লগালে খুব মাথা বিষ হয় বুজিছ হয় অ' ল'ৰা ডাক্তৰসকলে যে পিপিকি পিন্ধে বৰ কষ্ট পাইছেগৈ ন কষ্ট নহ'ব মই এইখনতে মছলা বাঢ়ি হৈ গৈছে তেওঁলোক ভগৱান সদে বুজিছ তই ঠিক কৈছ ভগৱানৰ কথা আমাক উদ্ধাৰ কৰিবলৈকে পঠালে বুজিছ বাৰু তই যা মোৰ এটা জেগাত কাম এটা আছে বাৰু ঠিক আছে দেই হ'ব কোন সেইটো কোন মই কৈছো কি হলো তোৰ ইমান উধাটো খাই আহিছ যে গাঁৱত আহি কৰোণা সোমালা নহয় গম পাইছ নাই আমাৰ গাঁৱত অঁ হেই নাই তই মিছা কথা কৈছ নহয় অ' গাঁৱৰ ল'ৰা ওলালে যদি গাঁৱতে ওলাইছে বুলি ধৰচোন অহ তই দীপকৰ কথা কৈছ সি আকৌ টাউনৰ ফাৰ্মাচী যে থাকে হ'লে টাউনতহে হ'ব আমাৰ এইফালে এনেও নাহে এইখনহে নদীৰ পাৰ হৈ ভাইৰাছডাল আমাৰ গাঁৱলৈ নোলায়হি ভাইৰাছ নহয় অ' দাইটি ভাইৰাছ ইয়াৰ সম্পূৰ্ণ নাম হ'ল নভেল কৰোণা ভাইৰাছ ইংৰাজীত ক'ভিড-19 বুলি কয় বুজি পালি হয় নেকি এইটো দেখি পোৱা বস্তু নহয় শুদ্ধ এটা বীজাণু দাইটি তই যে পাৰ কৰি থাক ঘাটৰ মানুহবোৰ সেই মানুহবোৰৰ গাৰ পৰা আহি তোৰ গাতো হৈ যাব পাৰে হে এইটোতো বহুত ডাঙৰ কথা হ'ব প্ৰদীপ তহঁতৰ দৰে বয়সস্থ মানুহবিলাকৰ ভয় বেছি আৰু কি জানো
এই 10 বছৰ তলৰ শিশুবিলাকৰ গাত সোনকালে আহিব পাৰে। মই আকৌ ইমান ডাঙৰ বেমাৰ বুলি ভবা নাছিলোঁ নহয় প্ৰদীপ। তই কিন্তু এইটো কথা কৈ বৰ ডাঙৰ কাম কৰিলি দেই প্ৰদীপ। তহঁতৰ লিখীয়া গাঁৱত যদি শিক্ষিত ল'ৰা নাথাকিলেহেঁতেন আমি নিগমে মৰিলোহেঁতেন। আজি বিয়া পতা 5 বছৰ মূৰত ডাঙৰ ল'ৰাটোৱে নাতি এটা মোক দেখাইছে, নাতিটোকো মাৰিবলৈ নাই, নাও চলাবলৈ নাই। তই ঠিক কৈছ দাইটি, দুদিনমান নাও নচলালে কোনো কথা নাই, কিন্তু এই বেমাৰে যেতিয়া পাব ৰক্ষা নাই কিন্তু দাইটি। ইয়াৰ সংক্ৰমণ বহুত বেছি দাইটি। অঁ, এইটো আকৌ কি শব্দ কলি? অ' দাদী হয়, সেইটো এজনৰ পৰা আনজনলৈ খুচৰি যোৱা। অঁ, পেটৰ মাছটো ওলালাহি দেখোন। এই প্ৰদীপে মই আজি বহুত দিনৰ পৰা এই গাঁৱে ভূঞে এই সজাগতা সভাকে লাগি আছোঁ। বৰ ভাল কাম কৰিছা দেই। তোমালোক দুটাই যে এই কামটোত লাগি আছা, মই কিন্তু নথৈ আনন্দিত হৈছোঁ দেই। ঠিক আছে দাইটি, তই যে বুজি পালি বহুত ভাল কাম কৰিলি। এতিয়া আমি দুটা যাওঁ, গাঁৱত আৰু বহুত ল'ৰা ছোৱালীক বুজাবলগীয়া আছে। গাঁৱৰ ল'ৰাবিলাক বৰ উৎপতীয়া নহয়। অঁ ঠিক আছে বাইদেউ, আমি তেতিয়াহ'লে যাওঁ। প্ৰদীপ বল বল। যা বোপাহঁত যা, তহঁতক ঈশ্বৰে মংগল কৰক। আজি মই নাও বান্ধিয়ে দিওঁগৈ আৰু। আজিৰ পৰা গুণাগুটি ঘাট বন্ধ। মহামাৰী চহামাৰীবোৰো কিয় আহিব লাগে? চেম্বাৰত থাকি দাদাই যেনেদৰে দেউতাক খোজ কাঢ়িব পৰা কৰি দিলে, বেচেৰাটো কৰোণা পজিটিভ। কাপোৰ কেইটা লৈ ঘৰে ঘৰে বিক্ৰী কৰি ঘৰখন পৰিচালনা কৰি আছিলে। এতিয়া আমিও কোৱাৰেণ্টাইনত, দেউতাও বেমাৰ বাঢ়ি আহিছে, দৰৱ কেইটাও আনি দিব পৰা নাই। মোৰ ভৰি দুখন বৰকৈ বিষাইছে। কালি ৰাতিটো মই টোপনিয়ে যোৱা নাই। টাউনৰ পৰা দৰৱ কেইটা আনি দিব পৰা হ'লে মই অলপ আৰাম পালোহেঁতেন কিজানিও বোপা। সমগ্ৰ অসম লকডাউন, নাই কোনো যাতায়াতৰ সুবিধা। দেউতাক দৰৱ কেইটা কেনেকৈ আনি দিম, একো উপায় পোৱা নাই। কি কৰিম কি নকৰিম, মই যেন সেই কৰোণাত মানুহ মৰে নে নমৰে সেইটো নাজানো, কিন্তু চিকিৎসা নাপায় আন ৰোগী যে মৰিব সেইটো খাটাং। সেই ধন থাকিলেও সুবিধা নাই, আৰু সুবিধা থকা সকলকো সেই কৰোণা টেষ্ট নকৰিলে ৰোগী নাচায়। সেই বোলো ধান পোকে মানে তুমিহে মৰণ। হে ভগৱান, আমাৰ এই অসমখনত কি যে অৱস্থা হ'ব একো ধৰিব পৰা নাই। হ'ব দিয়া। জাগাইটি, জাগাইটি, জাগাইটি। বহাগী দেখোন। কি হ'ল এনেকে মন মাৰি আমন জীৱন কৰি সেই শুই আছ যে? চাট মাৰোতে ক'ৰবাত কেনেবাকৈ দুখ পালে নেকি? নাই পোৱা, দুখ পোৱা নাই, মনটোতে বৰ দুখ লাগিছে। কিয়? এইহেন বহাগৰ বিহুটিত ঢোলক চাপৰ এটা মাৰিবলৈ নাপাম, তাক লৈহে বৰ চিন্তা লাগিছে। সঁচাকৈ এই শিল্পীসকলৰ বাবে এইটো বৰ বেয়া খবৰ। লকডাউন আমি নাচোঁ যদিও ই আমাৰ বৃত্তি নহয়, কিন্তু এই ওজাকাইটিহঁতৰ দৰে ঘৰ এখন পৰিচালনা কৰা শিল্পীসকলৰ বাৰু কি অৱস্থা হ'ব এই লকডাউনত? অকল মোৰে নহয় বহাগী, এই গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চিত্ৰকাৰ, অভিনেতা, অভিনেত্ৰী, এই সকলোবোৰকে একেবাৰে শেষ কৰি পেলালেও। তথাপি মহামাৰীৰ সময়ত চৰকাৰৰ নিৰ্দেশ মানিবই লাগিব। তথাপিও বহাগী, এই লকডাউন মানে মানুহে জানো নোখোৱা নোবোৱাকৈ জীয়াই থাকিব পাৰিব? তই ঠিকে কৈছ, কত দুখীয়াবিলাকে এতিয়া বুকত দিন কটাব লগা হৈছে। তাকেহে কেতিয়াকৈনো আমি এই মহামাৰীৰ পৰা মুক্ত পাওঁ, কেতিয়াকৈনো কান্ধত ঢোলটো তুলি লৈ তোক এপাৰ হেঁপাহ পলুৱাই নচবলৈ পাওঁ বহাগী। তই দুখ নকৰিবি ওজাকাইটি, আজি বিহু ইয়াতে হ'ব। আজি তই মুখেৰে ঢোল বজা আৰু এই বহাগীয়ে নাচিব। সঁচা? তই ঢোল আৰম্ভ কৰ। মজা। ধৰ ধৰ কঁকালত ধৰ তেন্তে, ধৰ।
এ হায় এ কৰোণা শেষ হ'ব ঐ শান্তি নামিব ঐ খুলিব বিদ্যালয় খনি মহানন্দেৰে ঐ ৰাইজ সব থাকিব ঐ জয় জয় মই হ'ব সংস্কৃতি চাক চাক ৰেন গেনা কিতাক গেনা কিতাক ৰেন গেনা না না কিয় ৰৈ দিছ না দাদা অঁ ভনী নাটক এৰি আহি ঘৰত থাকি বুজিব পাৰিছোঁ ভালদৰে নিজৰ ভালপোৱা বস্তু এটাৰ পৰা আঁতৰি থকাটো কিমান বেদনাদায়ক অভিনেতা অঁ ওজাকাইটি তই মতা এই অভিনেতাই আধা বাটতে নাটক এৰি ঘৰতে বহি থাকিবলগীয়া হৈছে আৰু নাটক এৰি অহাৰ পৰাই বৰ কষ্ট হৈছে মা দেউতা আৰু ভণ্টিক এসাঁজ ভালদৰে খুৱাব পৰা নাই ভণ্টি তই সঁচাকৈ বৰ মহান ইমান দুখৰ মাজতো তই নাচি বাগি আনন্দৰে ফুৰিব পাৰিছ অভিনেতা ওজাকাইটি ভণ্টি আৰু মোৰ চিঞৰি চিঞৰি ক'বলৈ মন গৈছে হে ভগৱান সেই পৃথিৱীৰ পৰা কৰোণা শেষ কৰক আৰু শান্তি ঘূৰাই আনক ৰ'ব আপুনি এনেকৈ আহিব নাপায় নহয় আপুনি জনপ্ৰতিনিধি হৈ পিনে মাস্কখনটো পিন্ধি আহিব লাগে নহয় বুজিছোঁ মোৰ ভুল হৈছে পটককৈ পঞ্চায়তৰ পৰা আহিবলগীয়া হ'ল কিবা কাম এটা আছিলে মই গাঁৱত সেইখিনি লৈ মানে সজাগতাও সৃষ্টি কৰিছোঁ গতিকে তোমাৰ কথাটো মই বাৰু দুখেই পাইছোঁ বেয়া নহ'ব নেক্সট দিন আহিলে মই হ'ব আপুনি যাওক পাৰিলে মাস্কখন কিনি ল'ব ঠিক আছে আহিছোঁ দেই আহোঁতে আহিলোঁ তিনিআলিলৈ যাওঁতে এতিয়া পুলিচে যদি পাই বাটত সেই ভগৱান মই পুলিচলৈ ভগৱান এতিয়া মই আৰু ট্ৰেইনিঙে দিছিলোঁ এটা দেখা যাব পুলিচ আকৌ চাইকেলখন চোলা চা এই কাণত কি এইবোৰ কি নাহো বা তাক এই কুকুৰা ফান তাৰ চুলি চা দিওঁ নেকি তাক দুচাটমান ছাৰ সদায় ৰাতি গৰম পানীও খাওঁ ভোট জলকীয়াও খাওঁ ছাৰ কৰোণালে মোৰ ভয়ে লাগে ছাৰ তাৰ কৰোণালে ভয় তাৰ কৰোণালে মুখত কি একো নাই মুখত একো নাই যা সোনকালে যা ভাল কৰিলে দিয়ক মাস্কখন যে কিনি পিন্ধিলে ধন্যবাদ মই বাৰু গাঁৱত সজাগতা সৃষ্টি কৰিম ৰক দেই সকলোকে জনাব ঠিক আছে হে কৃষ্ণ এক দেৱ দুখ হাৰি সাক্ষাতে বিদিত কৃষ্ণ এই প্ৰেমধন মহাজনক কৰোণাৰ পৰা ৰক্ষা কৰিবা হে লক্ষ্মীমা হে কুবেৰ মহাজন এইবাৰ প্ৰেমধন মহাজনক সহায় কৰিবা আৰু নাই দেউতা অকণমানহে লগাইছো কণা পাইছা মোক কণা পাইছা তাই এই কি কলি নাই দেউতা সেইটো কোৱা নাই তই মোক কলা বুলি ভাবিছ তই মোক কৃপন বুলি কোৱা নাই কেতিয়াও নলগাও এই পণ লোৱা কথাহে কৈছো কৃপন বুলি নাই কোৱা নহয় লগ দেউতা আপুনিও অকণমান লগাই লওক এই বাহিৰলৈ যোৱা কথা নহয় সেই মাছখোপা প্ৰেমেলধন মহাজনক দি ধৰ্ম নষ্ট কৰিবলৈ আহিছ আঁতৰি যা ধৰ্ম নষ্ট হ'ব কি কলি ঐ বল বতৰ ভাল নহয় সোনকালে বল আপুনি আহিছিলে দাদা হয় তেখেত আছেনে বাৰু আছে ৰ'ব মই মাতি দিছোঁ ঠিক আছে
জনাবা হে এইটো আকৌ থেংক ইউ কি কথা আছে মই অঁ নাই মোক জনালে ঠিক আছে অঁ এতিয়া আহিলা হয় পালোহি ভালে আছা ভালে টকা ধৰিলো কিনো কম হাত বন্ধ খোৱা খোৱাত বহুত অসুবিধা হৈছে দেই এই টকা 1000 লোৱাচোন কিবা অসুবিধা মানে মোক জনাবা যি লাগে কিনি ল'বা পিছে ইমান দূৰ তুমি কিয় আহিলা লকডাউনৰ টাইম গাড়ীহে নচলে ঘৰতে ভগা চাইকেলখন পৰি আছিলে সেইখনকে ভাল কৰি তোমাৰ ওচৰত পালোঁ ইমান দূৰ বাৰু এতিয়া সোনকালে যোৱা পুলিচ ঘূৰি ফুৰিছে নহয় আৰু কিবা অসুবিধা হ'লে মোক জনাবা দেই যোৱা বাবু বহুত বহুত ধন্যবাদ এই গাঁৱৰ ল'ৰাটোক আকৌ কিয় ধন্যবাদ দিছা থাকোঁহে মই টাউনত মইতো গাঁৱতে ন যাওঁ দেই ৰাম শেষ কৰিলে গোটেই পাণ সোপা থোপাই কুচাই মাৰিলে ঐ শেষ কৰিলে এইখন সেই সভাৰাম বৰুৱাৰ চহনীয়া পথা নহয় বুজিছ আজি 16 দিনে সেই আমাৰ ঘৰৰ হাৱা বতাহ হলেও ভয় হা সেই এতিয়া পিছে এই গৰু ছাগলী এৰি দিয়াৰ কোব কি দেখিবা ভালকে কৈছো তহঁতৰ সেই মেনি মৌ কিজানি ভালে চম্ভাল নহলে কথা বেয়া হব কৈ দিলো সেই দাদাৰ বেমাৰ এই টাউনতহে ওলাইছিল হা সেই আমাৰ ঘৰত ওলোৱা নাই নহয় এই কমচে কম আলেঙে খবৰ এটাতো ল'ব পাৰে নাই কাৰো এইফালে চাবলৈকে সময় নাই হেৰৌ আমাৰ ঘৰতো যেন একেবাৰে ভূত বাংলাহে সেই আঁতৰতে চিটিকি ফাট দিয়ে এতিয়া সেই আমাৰ ঘৰলে গৰু ছাগলী এৰি দিবলৈ লাজ লগা নাই চাবি সেই গৰু ছাগলীৰ গাত কৰোণা যাব কৰোণা যাব হ'ব সৰু বোপা ইমান খং ৰাগ নকৰিবিচোন এই চাৰিঠেঙীয়াৰ পৰা খং ৰাগ কৰিম তই কি লাভ পাবি বাৰু পিছে তই দেউতাৰ আৰু দৰৱ পালিনে বাৰু ঘাট বন্ধ কেইবা ঘৰতো নাও বিচাৰিলো নাপালো পিছত সেই দুৰ্গা কাইক গৈ নাওখনৰ কথা ক'বলৈহে পালো আহিল নহয় একেবাৰে টিঙিৰি তোলাটো হৈ কৈছে বোলে এই তহঁতক সেই নাও চাও দি সেই কৰোণা গোটাই ল'ব নোৱাৰো দেই মই কিন্তু কৈ দিলো মা এই মাহী চাহী সম্পৰ্ক কিন্তু শেষ সি তেনেকৈ কৈছে নিজৰ জেঠুৱেকটোলে বাৰু তাৰ অকণো বেয়া নালাগিল নে আজিৰ পৰা সেই মাহী চাহী সম্পৰ্ক নাই আজি মই নিজৰ ওপৰতে ধিক্কাৰ জন্মিছো মা নিজৰ পুত্ৰ হৈ পিতৃৰ ইমান কষ্ট চাই থাকিবলগীয়া হৈছে দেশখনৰ এনেকৈ এটা অৱস্থা আহিছে দেউতাক ঔষধ এটা আনি দিব পৰা নাই বাপেকে আজি মই কৰাটোকে কৰিম মা কৰাটোকে কৰিম তই কিন্তু যি কাম নকৰিবি দেই সিটো দেউতাকো বহুত ভাল পায় দেউতাকৰ কাৰণে সি যি কাম কৰিব পাৰে সেই প্ৰভু মোৰ ল'ৰাটোক তুমি শান্ত কৰা প্ৰভু সৰু পাই তই হাতত এইবোৰ কি লৈছ এয়া ডক্টৰৰ কাগজখন আৰু সেই কাপোৰ সলাবলৈ লৈছো মই আজি নদীৰ পাৰ হমেই সাঁতুৰি গ'লো আৰু দেউতা দৰৱ আনিমেই মা মই কৈ দিছোঁ মই আজি সাঁতুৰি হ'লেও ঘাট পাৰ হৈ দেউতা দৰৱ আনিম কাৰণ দেউতাই বহুত কষ্ট কৰি আমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে কপালৰ ঘাম পেলাই আমাৰ দুখ পৰিব নিদিয়াকৈ হাঁহি জীয়াই আছে আমাৰ শান্তিৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰে আৰু তেনেকুৱা দেউতা এটা সন্তান হয় মই দেউতাই এই বিপদত চাই থাকিব নোৱাৰোঁ মা মই সেইকাৰণে লকডাউন হ'লেও লকডাউনৰ পাকে কৰোণাৰ আগতে যুঁজ দি হ'লেও সাঁতুৰি গৈ দৌৰি মই দেউতাৰ বাবে দৰৱ আনিম মা মই কৈ দিলোঁ মা মই আজি দৰৱ দেউতালৈ আনিমেই মই দেউতালৈ দৰৱ আনিমেই দৰৱকেইটা দিয়কচোন হয় এই বহুত গাটো বেয়া পাৰিলে সোনকালে কওকচোন অকণমান মোক ঘাট পাৰ হ'ব লাগিব
এইটো লওকচোন 20 টকা এটা মই পিছত দি আছোঁ আপোনাক হ'ব দে বহুত বহুত ধন্যবাদ মই খাট পাৰ হৈ যাবগৈ লাগিব সেই ৰাতিও হ'ল যাওঁ দেই ঠিক আছে ঠিক আছে ৰাতি হ'ল ল'ৰাটো ইমান দেৰিলৈকে নাই পোৱাহি হে প্ৰভু ল'ৰাটো ভালে কুশলে ঘৰ পোৱাহি প্ৰভু মা গোপাই মা অ' তই পালেহি মা মা পালোহি মা পালোহি মা চিন্তা কৰি আছিলা নি ৰাতি ইমান দেৰি হ'ল তুমি দেৰি কৰিব নালাগে তই তেতিয়াতে যোৱা একো নহয় মা দেউতাৰ ভালতে কথাটো বুজিছেনে এইকেইটা লোৱা এই তিনিটা তুমি খোৱা নিয়মটো জানাই নহয় মা এইকেইটা খোৱাকে চোৱা যোৱা মা দেৰি নকৰিবা তই কিবা এটা খাই লগে মই চব ঠিক কৰিম তুমি যোৱা দেউতাক খুৱাই লগে যোৱা মা যোৱা হেৰা মই মাছ কেইটামানকে ধৰি আনোগৈ বুজিছা হেৰি ৰ'ব কথা এটা আছিলে কি কথা অ আপুনিতো এইটো কাম কৰিব নালাগিছিলে কথাটো কি এইটো কত মানুহ অকণমান দয়াকে ল'ব লাগে হেই ৰ কথাটো কত কি হ'ল ৰ'ব খং নাখাব অৰ্ণদাই আপোনাক সেইদিনা নাওখন খুজোতে আপুনি দিব নোৱাৰিলে নিজৰ জেঠুৱেকটো গা বেয়া আপোনাৰ হৃদয়খন নাই নেকি বাৰু হেৰা মোৰ দিলখন বেয়া নহয় বুজিছা এইডাললে বৰ ভয় লাগে অ এই টিভি দেখিছোঁ নহয় টেবুলখন চুলেও বোলে কৰোণা ভাইৰাছ লাগে চকীখন চুলেও বোলে ভাইৰাছ লাগে আমাৰ বাৰু যেন তেন সেই অকণমানিজনী কিবা হ'লে কি অৱস্থা হ'ব বাৰু কোৱাচোন হেৰি মই হ'লে এইবোৰ কৰোণা চৰোণালৈ ভয় কৰিবলৈ নাই মই যামেই যাম মিত্ৰৰ ঘৰলৈ আপোনালোকেহে এৰিব পাৰে মই কিন্তু এৰিব নোৱাৰোঁ তই মৰিবলৈ ওলাইছ হা তই মৰিবলৈ ওলাইছ এই গোটেই পৃথিৱীয়ে জানে কেনেবাকৈ যদি ছোৱালীজনী কিবা এটা হ'বলৈ হয় তোক কিন্তু মই সোধাই নাহিম আকৌ আমাকো মানুহ লাগে আপুনি এপাক যাব খবৰটো লৈ আহিবলৈ অঁ হ'ব বাৰু মই যেনে তেনে কিবা এটা কৰি খবৰ এটা ল'ম আহিছোঁ দেই চিন্তা নকৰিব মানুহজনে গালিয়ে পায় নেকি ঠিকনা নাই পায় আজি অঁ হ'ব দে ৰাখিছোঁ দে অ' বাইদেউ ৰ'বচোন ৰ'ব ক'ৰ পৰা আহিলে আপুনি এই সময়ত বিশ্বৰ পৰিস্থিতিৰ বিষয়ে নাজানে নি আপুনি মুখত মাস্কো নাই যে গাঁৱত এইবিলাক ওলাইছে বুলি গম পোৱা নাই যে আপোনালোকৰ কাৰণে আমাৰ কোনো শান্তি নাইকিয়া হৈছে আপুনি মুখত মাস্কো পিন্ধা নাই হ'ব যাওক সোনকালে যাওক মানুহ সোপা পৰা আৰু শান্তি নাই পায় কিনো ভাবি আছা মা তোৰ মামাৰ কথাকে ভাবি আছো মামাৰ কথা নে মই ভাবিবলৈ কি দৰকাৰ মামাই যে নিজৰ কথা একোৱেই নাভাবে গোটেই ৰাইজৰ কথাই ভাবি থাকে বেষ্ট মামা নাইচ মামা চুইট মামা কি তোমাৰ মামা তুমি মোৰ বেষ্ট মামা নাইচ মামা আৰু চুইট মামা ইমান ভাল নহয় কোনে ক'লে কোনোবাই ক'ব লাগে নে তোমাৰ কথা সেইটো কথা আৰু ক'বলগীয়া নে মামাৰ কথা ছ'চিয়েল মিডিয়াত ফেচবুক হোৱাটছআপ সকলোৰে পপুলাৰ হৈ আছে মামা ইয়াত পপুলাৰ বুলি কথা নাই নহয় ভণ্টি আজি মোৰ আছে কাৰোবাৰ নাই মই দুখীয়াসকলক সহায় কৰিছোঁ কালি যেতিয়া মই বিপদত পৰিম সেই নথকাসকলে চাবে কিবা নহয় কিবা প্ৰকাৰে মোক সহায় কৰিব মুঠতে এই পৃথিৱীত আহিছোঁ যেতিয়া ইজনে সিজনক আমি সহায় কৰি যাব লাগে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম আৰু শুনা কালিলৈ তুমি ডাঙৰ হয় তুমিও আনক সহায় কৰিব পাৰিব লাগিব তেতিয়া মই তোমাক ক'ম মোৰ নাইচ ভাগিন গ্ৰেট ভাগিন কিউট ভাগিন অ'কে য়েছ হয় ছাৰ ভালনে আপোনাৰ ভাল তোমাৰ ভাল ছাৰ মই ভালেই টিউশ্যন চলি আছে নেকি অঁ ছাৰ টিউশ্যন কৰি অঁ সময়বোৰ বৰ ভাল নহয় বুজিছা গম পাইছে চাগে টিউশ্যনত ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগিব আৰু মানুহৰ জনসমাগত যাব নালাগে আৰু কি কৰিবা চাবোনে পাৰিলে সঘনাই হাত ধুবা আৰু চকু মুখ পাৰিলে হাত নিদিবা ঠিক আছে মই যাওঁ অলপ ভালদৰে থাকিবা দেই অঁ দেউতা সৰ্বনাশ কি হলো কেলে আপোনাৰো মাস্ক নাই মোৰো মাস্ক নাই সেইদিনা লিখা আকৌ পুলিচে নাপায় বাদে কৰোণা চৰোণা একো নাই এইবোৰ এনেই মিছাতে বল পিছে কথাটো হয় কিন্তু পুলিচে নাপালেহে হৈছে আৰু এই খাবি ক'ত পইচা আনিবগে লাগিব তেতিয়াহে তোক দৰমহা দিব পাৰিম আহা ব'লক তেতিয়াহ'লে বন্ধু এই গোটেই গাঁৱে ভূঞে গোটেইখনতে আমি সজাগতাই কৰি আছোঁ শিক্ষক মানুহ নহয় জানো কৰিবই লাগিব দেচোন অঁ বাৰু ঠিক আছে দে ভাইটি মাছৰ মাস্ক পৰিধান নকৰিলে যে বাদ দিয়া এতিয়া কৰোণা চৰোণা একো নাই হওক ধৰাই ছাৰ তই নিপিন্ধিবি মানে ছাৰ মই দেউতাক কৈছিলোঁ যে আমি মাছখন পাহৰি আহিলোঁ গতিকে ঘূৰি গৈ লৈ আনোগৈ কিন্তু দেউতাই নুশুনিলে ভাইটি সি ঠিকেই কৈছে আপুনিতো মাস্কখন পৰিধান কৰিব লাগিছিলে বুজিছে চৰকাৰে দোকান পোহাৰবিলাকে খুলি দিছে কৰোণাটো শেষ হোৱা নাই নহয় বাৰু ৰেডি
কৰোণা শেষ হ'ল বুলি আপোনাক কোনে ক'লে? কিয় আমাৰ গাঁৱৰ ল'ৰাবোৰে কৈছে দেখোন এই কৰোণা চৰোণা এতিয়া একো নাই বুলি, সেইকাৰণেই মই মাস্ক পিন্ধা নাই। হয় ছাৰ, এই আমাৰ গাঁৱত তিনিআলি মোৰ ল'ৰাবিলাকে মোকো কৈছে, কিন্তু এই কৰোণা চৰোণা নাই, এইবিলাক মাস্ক চাস্ক বাদ দে। কিহঁতে এইবোৰ ভুল কথা কৈছ? দৰাইদেউ, আপোনাৰ যেনিবা বেমাৰ হ'ল, এতিয়া আপুনি কাৰ ওচৰত দেখুৱাব? ডক্তৰক দেখাম। তেনেহ'লে আপুনি এই সিহঁতৰ কথা কিয় শুনিলে? অঁ হয়তো তুমি ঠিক কথাই কৈছা, মই কথাটো ভাবি চোৱা নাছিলোঁ নহয়। মই কথাটো ধুনীয়াকৈ বুজি পালোঁ। ধনাই ব'ল ব'ল এতিয়া আমি যাওঁ, ব'ল 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 ব'ল। বাৰু দৰাইদেউহঁতে যে কথাটো বুজি পালে বৰ ভাল লাগিল। মোৰ আজি আছাদু ছাৰলৈ বৰ মনত পৰিছে অ'। আজি যদি লকডাউন নহ'লেহেঁতেন ময়ো দিব পাৰিলোহেঁতেন ছাৰক। কেলেনো ইমান ডাঙৰ বেমাৰডাল আহিল পাই। হয় পাই, মোৰ স্কুললৈ বৰ মনত পৰিছে অ'। মোৰো। আহিলা? অঁ আহিলোঁ। আহিলা? অঁ আহিলোঁ। কাইলৈৰ পৰা যে লকডাউন দিছে গম পাইছা নাই? অঁ আমাৰ স্কুলতে দিছে। ঘৰত থাকি বৰ আমনি লাগিব অ'। মোৰো। এই কৰোণা বোলা মহামাৰীটোৰ পৰাই দিছে। এইটো সোনকালেই শেষ হ'লেই হয় আৰু। অঁ বাৰু বাই। কিতাপো পঢ়িবলৈ মন নোযোৱা হ'লেও ছাৰহঁতৰ ওচৰত থাকিলে কিমান মন যায়। ময়ো খেলা ধূলা কৰি থকাৰ কাৰণে মাৰ গালিকে খাই থাকিব লাগে। আমাৰ গাত কি জগৰ, ছাৰহঁতে নপঢ়ালে আমি কেনেকৈ বুজি পাম? এয়া যে মাহঁতে নুবুজে আমিনো কি কৰিম? জান, এই কৰোণা ভাইৰাছটোৱে সকলো শেষ কৰি দিলে। মামাহঁতৰ ঘৰলৈ যাব পৰা নাই, খেলিবও পৰা নাই, স্কুললৈও যাব পৰা নাই। হে ভগৱান, তুমি এই মহামাৰীবোৰ নাইকিয়া কৰি দিয়া। হয় ভগৱান, নাইকিয়া কৰি দিয়া। হে ভগৱান, বকুখন খাইছে দাদা? পানী অকণ খাওঁ নি? পানী অকণ খাওঁ নি? তই পানী অকণ জীয়াই থাকিলে হ'ব বাৰু, এইবোৰ কথা ক'ব নালাগে। ইমান বয়স হোৱা নাই নহয় মৰিবলৈ এতিয়া আপোনাৰ। দেউতা তুমি আপুনি ল'ৰা ছোৱালী মুখলৈ চাওকচোন, অকণমান ধৈৰ্য ধৰকচোন আপুনি। মানুহ কৈ থাকিবা ৰ'বচোন, অকণমান ধৈৰ্য ধৰা। জেগা দিবাচোন, ৰখা মই ধৈৰ্য ধৰাচোন। একো নহয় দেউতা, একো নহয়। দেউতা গৰম পানী এখন কৰি দিম, গৰম পানীখন। কষ্ট কৰিব নালাগে পাই। এই একণ কষ্ট নহয় দিয়া, তুমি গৰম পানীখন খাওঁতে কিহৰ কষ্ট? কিনো কথাবোৰ কৈছে আপুনি। ভনী তই অকণমান শুগৈ যা। মা তুমি অকণমান খোৱাগৈ যোৱা, মই দেউতাৰ লগতে থাকিম যোৱা। তোৰ ৰাতিপুৱা বহুত কাম আছে, তাতে আকৌ এইকেইদিন টোপনি খতিও। যা তয়ো শুই লৈ গৈ। মাজনী তয়ো যাও, যা। নহ'লে এটা কাম কৰোঁ মা, ভনী শুই থাকে, যা আমি থাকোঁ। নহয় অ' সৰু পাপা, তোক মই কৈছোৱেই তোৰ ৰাতিপুৱালৈ কিমান কাম আছে বাৰু। যা অলপ শুই লৈ গৈ যা। ঠিকে আছে দিয়া মা, মই অকণমান আৰাম কৰোঁ। শুনি তই আৰাম কৰিবা। মাজনী মা তুমিও দেউতাৰ কাষতে অকণমান শুই থাকিবা। হ'ব, তই কিবা চিন্তা কৰিব নালাগে, যা। কিবা অসুবিধা হ'লে মোক জনাবা দেই, মই এইকণতে আছোঁ। শুনিয়া বেশি হয়েছে দেউতা? দেউতা দেউতা দেউতা
অ' মা লৈ যাম কি দেউতা লৈ যাওঁ এইখন যি হ'ব হ'ব লৈ যামগৈ ব'ল মা দেউতা কেনেকে পাৰিবি তই অলপ ধৈৰ্য ধৰ ইফালে ঘাট পাৰ হৈ যোৱা কথা সৰু গোপা ৰাতিপুৱা পাই যাবি বৰ কষ্ট হৈছে দেউতা কি কৰিবি দেউতা হে ভগৱান তুমি যেনে তেনে সোনকাল কৰি দিয়া না সময়টো ৰাতিপুৱা সন্ধ্যা দেউতা ধৈৰ্য ধৰ অকণমান অ' মা সোনকাল কৰা না মা সোনকাল কৰা হৈছে নাই সোনকাল কৰা দেৰি নকৰিবা সোনকাল কৰা দেউতা দেউতা ভাল চিন্তা নকৰিবা দেউতা কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ মা ব'লা ব'লা দেৰি নকৰিবা ব'লা ব'লা দেৰি নকৰিবা আহা না আহা না দেৰি নকৰিবা আহা না মা ব'লা মা এই ঘাট পাইছোঁ এই চমুকে লৈ যাওঁ ঘাটলৈ নিনো মা এই কুটি লৈ যাওঁ তোমালোকৰ যাবলৈ সুবিধা হ'ব মা মা হ'ব দেউতাক মই লৈ যাব পাৰিম মা অৰ্ণৱ বৰুৱা ছাৰ দেউতাৰ নামটো সভাৰাম বৰুৱা ছাৰ ৬২ বছৰ দেউতাৰ উশাহ লোৱাটো অকণমান অসুবিধা পাইছে আগতে এক্সিডেণ্ট হৈছিলে ছাৰ দৰৱ খাইছে মোৰ কাম কৰা নাই ছাৰ তেওঁ বয়সটো ছাৰ ৬৫ মান হ'ব জ্বৰ ছাৰ ইমান নাই কিন্তু কাহটো আছে হয় ছাৰ দেউতাৰ এনে প্ৰেচাৰটো আছে কিন্তু ডায়েবেটিছ নাই বাইদেউ আমাক কেজলিৰ পৰা পঠাইছিলে ক'ভিড টেষ্ট কৰিবৰ কাৰণে দেউতাৰ লগত অকণমান এক্সিডেণ্ট আছিলে উশাহ লোৱাটো অকণমান অসুবিধা পাই আছে ছাৰ এতিয়া দেখাওঁতে ক'লে বোলে ক'ভিড টেষ্টটো কৰাই ল'ব লাগিব বুলি ক'লে দেউতাৰ নামটো সভাৰাম বৰুৱা বয়স এতিয়া ৬২ বছৰ এড্ৰেছটো আপুনি লিখক ভুৱনগিৰি ঘাট পোষ্ট অফিচ আপুনি লিখক গুণাপুৰ হয় গাৰ্জেনৰ নামটো কৈ দিয়ক এজন গাৰ্জেন মই নিজে আহিছোঁ তেওঁ পুতেক অৰ্ণৱ বৰুৱা অৰ্ণৱ বৰুৱা হয় আপোনালোকে এইফালেদি অকণমান যাব তাতে আপোনালোকক ক'ভিড টেষ্টটো কৰাই দিব থেংক ইউ সদায় দিগদাৰ কৰোঁ অলপ ভাগিয়ে পেলাওঁ নেকি বাৰু হেল্ল' হয় কোনে ক'লে অঁ পালেহি নেকি বঢ়িয়া 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 অঁ ঘৰতে আছোঁ অঁ না না সেইখন জেগাতে ৰৈ দিয়ক হয় হয় ফাৰ্মাচী খণ্ডতে ৰৈ দিয়ক অঁ খুৱাম খুৱাম ৰ'ব ৰ'ব মই ল'ৰা এটা পঠিয়াই দিওঁ দেই না না বেছি দেৰি নহয় মই পঠিয়াই দি আছোঁ ৰ'ব বঢ়িয়া 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 অঁ অঁ থেংক ইউ
গোটেই বছৰৰ মৰম একেদিনাখনে কৰি দিলা যে গম পালোঁ আৰু দিয়া লোৱা থ্যাংক ইউ মামা ৱেলকাম ইয়েস দুগ্ধ তুমি আকৌ মোবাইল দিলা ন মই কোৱা নাই নহয় মামাহে দিছে দাদা তই আকৌ মোবাইল দিলি ভাগিলে কিন্তু পাছত মোক ৰিক্স নলবি হেই সৰু ল'ৰা লগ দে আৰু ভাগিলে এটা লৈ দিবি আৰু কি ভাগিলে এটা মই লৈ ল'ম আৰু মামা যদি ফোন আহে ফোনটো মই মাতি দিম ওকে মামা দিব দিব এতিয়া বেহা পাই চাই থাকিব তোৰ ফোন আহিলেও কাটি কাটি দিব বুবু মই বেহুবাৰী কাৰণে যে পাগল আধা পাগল নহয় ফুল পাগল কি কোৱা মই কেকে মৰম যে বহুত ভাল পাওঁ অ জিন জিন এ মজা তহঁত দুইটা পাগল 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 আমি দুইটা ঐ কুবিন চাহ পেলা পাগল দাদা মাতিছিলে বস্তু আহি পাই গ'ল নহয় কি কয় আধা ঘণ্টা হ'ল কি কয় কি কয় তেতিয়া ৱাট ভাঙি যাব বোলা মানুহখিনিক ইয়ালৈ লৈ আহিবি আহোঁতে মাছ কেজি লৈ আহিবি এই গোবিন জিন্দাবাদ যা শুন কিয় মাতিলে গাড়ী ক'ত ৰৈছে জানো নাজানো গুচি গ'লি যে ফাৰ্মাচী কণ্ট্ৰলত ৰৈ আছে যা কি কয় কি কয় যা খালি কি কয় দাদা গাড়ী পাই গ'লি নাই মই যোৱাই নাই তেতিয়াহ'লে নাই আপোনাৰ ফোন এটা আহিছে দীপক কোৱা মৰ্ণিং কোৱা দেউতা গাঁৱতো ভাল পাইছেনে অলপ ভাল হ'ব দিয়া চিন্তা নকৰিবা বুজিছা অলপ সাহস দিবা দেই শুনাচোন তুমি মোৰ ফোনটোত ফোন কৰিব লাগে আকৌ গোবিনৰ ফোনত ফোন কৰিছা ফোন আহিছে কাটি কাটি দিছোঁ নাইতো তোমাৰ একো ফোনে অহা নাই তুমি যোৱাচোন যোৱা পাৰিব তুমি এটা কাম কৰিবা ভাইটিক পঠাই দিবা মই টকা 2000 দি পঠিয়াম দেই নাই ঘূৰাই দিব নালাগে হে থেংক ইউ ক'লেহে বেয়া পাম দেই দিয়া সোনকালে পঠাই দিবা মই ঘৰতে আছোঁ ঠিক আছে দিয়া দীপকৰ বহুত টান হৈছে দাদা দীপক বুলিয়ে নহয় গোটেই পৃথিৱীৰ এটা বেয়া অৱস্থা লকডাউনটো খুলি দিলে যদি স্বাভাৱিক অৱস্থা এতিয়া ঘূৰি অহা নাইতো জীয়াই থাকিবলৈ মানুহে খাবই লাগিব খাবলৈ মানুহে কাম কৰিব লাগিব কাম কৰিলে বাহিৰলৈ ওলাই যাব লাগিব বাহিৰলৈ ওলাই গ'লে আকৌ বেমাৰ হৈ মৰিব বাহিৰলৈ ওলাই যাবলৈ নাখাই নাপাই ঘৰতে মৰিব কি চিটুৱেশ্যন আহিব আপুনি চিন্তা নকৰিব চব ঠিক হৈ যাব মই বস্তুখিনি লৈ আহোঁ দিয়ক যা দীপক তই আহিছ ভাইটিহে অহা কথা আছিলে পইচা দিব ৰ মই দাদাক মাতি আছোঁ ঠিক আছে দাদা দীপক আহিছে ভাইটি অহা কথা আছিলে সি নিজে আহিলে গৈ আছোঁ যা অচিনাকি মানুহৰ যেতিয়া বাহিৰত খাৰা হৈ আছে যে আৰু ভাইটিহে অহা কথা আছিল তই আহিলি দেখোন ভাইটিয়ে দেউতাক এডমিট কৰাইছে সেইবাবে লৰালৰিকে মই আহিবলগীয়া হ'ল দেউতা এডমিট হ'ল ন হয় এতিয়া টকা 2000 ল এতিয়া ট্ৰিটমেণ্ট কৰা পিছত লাগিলে আকৌ আহিবি দেই ঠিক আছে ধন্যবাদ দাদা ধন্যবাদ থেংক ইউ পিছত হ'ব তই দেউতা ট্ৰিটমেণ্ট কৰা যা দেই আমকে চিধা চিধি কথা কওঁ যে সেইকাৰণে মোক চুকি বুলি কয় গাঁওবুঢ়া হৈ পিনি মই যিটো কওঁ সেইটো নুশুনে গাঁওখনৰ কথা কেতিয়াও চিন্তা নকৰে গাঁওখনত কি চলি আছে সেইটো নাভাবে গাঁৱৰ এখন ঘৰৰ এজনৰ কৰোণা ওলালে বুলি আছে ঘৰখনক এৰি দিব নোৱাৰি নহয় মই যেনেকৈ কওঁ তেনেকৈ শুনিব লাগে বহুত ডাঙৰ কথা যাচোন আগফালৰ পৰা বেঞ্চখন আনগে বহো ঠিক আছে হ'ব দে হ'ব নষ্ট নকৰিবি আনি নিব গাঁওখনত কি চলি আছে গম পাওঁ নাপাওঁ তহঁতিতো মাষ্টৰ মানুহ এইবিলাক খবৰ ৰাখিব লাগে আপুনি অনপদৰ ঘৰৰ কথা কৈছে ন সিহঁতৰ ঘৰখনৰ কথাই কৈছোঁ
খবৰ ৰাখিব লাগে তহঁতি ৰাখিছ নাই খবৰ গাঁৱৰ মানুহক বুজাবলৈ চেষ্টা কৰিছোঁ কিন্তু গাঁৱৰ মানুহবিলাকে বৰ ভয় কৰিছে এই কৰোণা নামৰ বেমাৰটোলৈ কি ক'ব আৰু আমিতো যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু এই গাঁওবুঢ়ায়ো কথাটো ক'ব অলপ মই কৈছোঁ এই আমুকী কথাটো দাদাই নুশুনেই নহয় কৈ কিবা লাভ আছে জানো সেইকাৰণে তহঁতকে কৈছোঁ চিন্তা কৰিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ পিছে দৰাইদেউ ঘৰত নাই নেকি আজি নাই নাই দাদাই ৰাতিপুৱাই ওলাই গ'ল বাৰু ঠিক আছে মই যাওঁ এই যাৱই নে চাহ একাপ খাই যা আকৌ চাহ নাখাওঁ এদিন ভাতকে খাম বাৰু ঠিক আছে আহিবি নহয় বেয়া নাপাওঁ ঠিক আছে ঠিক আছে দেউতা আজি নাযাওঁ কলেজ ভয় লাগিছে লগৰ এটা কালি পজিটিভ ওলাইছে মোক ওলালে কি হ'ব ঐ তোৰ যা একো নহয় লগৰবিলাকক ওলালে একো নহয় নহয় তোৰ ভয় কৰিব নালাগে ইয়াত মানুহ নমৰে গতিকে তই আজি কলেজলৈ যাব লাগিব মই এইফালৰ পৰা আহোঁ ৰুইতা ক'ত গৈ আছে কালি তাৰ কলেজত কৰোণা টেষ্ট কৰিছিলে কৰোঁতে লগৰ ল'ৰাটো পজিটিভ ওলালে হয় গতিকে তাক মই কালি কলেজলৈ যাবলৈ কৈছিলোঁ সি ধমকি দিলত সি আজি কোবাকুবিকৈ কেনিবা সি ওলাই গুচি গ'ল মই ধৰিবই নোৱাৰিলোঁ গতিকে মই এতিয়া বিচাৰি আহিছোঁ তুমি লগ পাইছিলা নেকি ৰ'ব মই তাক দলঙৰ ফালে গৈ থকা দেখিছোঁ ৰ'ব বলচোন বল ঘৰলৈ যাওঁ দেউতা চা চিন্তাত কেনেকুৱা হৈ গৈছে এইবিলাক মৰিব পাই ৰুইদা ঘটনাটো কওকচোন কি কলেজত তাৰ কালি লগৰটো পজিটিভ ওলালে পজিটিভ ওলোৱাৰ কাৰণে সি কলেজলৈও নগ'লে কালি আজি আকৌ এখন কৰিবলৈ ওলাইছে কৰোণা টেষ্ট কৰাই নাই পজিটিভ নিগেটিভ ৰিজাল্টেই অহা নাই আকৌ সি মৰিবলৈ ওলাইছে শুনছা কৰোণা বুলি ভয় খাব নালাগে কৰোণা টেষ্ট কৰাবি ইয়াৰ সাৱধানতাহে ল'ব লাগে আৰু কলেজলৈ যাবি কৰোণা বুলি ভয় নকৰিবি কৰোণা চিকিৎসা আছে নহয় শুন মই তাকেই কৈ আছোঁ মোক কালিৰ পৰা তাক ইমানেই বুজাইছোঁ যে তই কলেজলৈ যাবি কৰোণাটো টেষ্ট কৰাবি তই ভয় কৰিবলগীয়া একো নাই নহয় গম পাইছ নাই ঐ ব'লক এতিয়া আমি ঘৰলৈ যাওঁ কিমান চিন্তা কৰি আছা দেই অ' ছোৱালী কিমান কান্দি নাথাক আৰু এই ছোৱালীজনীৰ পৰা মোৰ শান্তি নাইকিয়া হ'ল আৰু ঐ ছোৱালী তোৰ মায়ে এৰি থৈ গ'ল কি হ'ল মই জীয়াই আছোঁ নহয় এই বাপেৰ তোৰ আছোঁ নহয় জীয়াই মাজনীও তই কান্দি থাকিলে মোৰ বৰ দুখ লাগিব মাজনী তই কান্দি নাথাকিবিচোন অ' কাইটি কাইটি অঁ ৰমেন আহিলি বহচোন বৰ তাতে বহ কাইটি তই দুখ নকৰিবি অ' মই নিজক চেষ্টা কৰিছোঁ ৰমেন কিন্তু এই ছোৱালীজনীৰ পৰা একো এটা কৰিব পৰা নাই তাই অনবৰতে কান্দিয়ে থাকে মই বৰ দুৰ্বল হৈ পৰিছোঁ ৰমেন কাইটি তহঁতেও এটা ভুল কৰি পেলালি বুজিছ বধু আৰু তই কম বয়সতে বিয়াখন যে পাতি পেলালি জানো ৰমেন চিকিৎসালয়ত 7 ঘণ্টা ধৰি মোৰ মাজনী পৰি আছে কৰোণা ৰোগী বুলি চিকিৎসা কৰা নাই এজনী গৰ্ভৱতী মহিলা হস্পিটেলত 7 ঘণ্টা চটফটাই আছে তেনেকৈ থাকিব পাৰে জানো ৰমেন তই কচোন এইবোৰ কথা মনত পৰিলে মই বৰ কিবা হৈ যাওঁ ৰমেন একদম মানে মই ক'ব নোৱাৰা হৈ যাওঁ ৰমেন তই যদি আজি সহায় নকৰিহেঁতেন আজি বৌদিয়াৰ সকামটো ভালে কুশলে নগ'লেহেঁতেন এই কৰোণাৰ ভয়ত বৌৰাক সৎকাৰ কৰিবলৈও কোনো এজন অহা নাছিল তোৰ বলতহে আজি গোটেই কামখিনি আগবাঢ়িলে এতিয়া এই ছোৱালীজনীলৈহে চিন্তা হাজিৰা কৰা মানুহ তাতে ছোৱালীজনীনো কেনেকৈ এৰি থৈ যাওঁ ঘৰখনত কাইটি হয় অ' তোৰ সমস্যা এটা ভালকৈ হৈছে মই বুজি পাইছোঁ মাজনী তই একো চিন্তা নকৰিবি মই যলৈকে যাওঁ মই তলৈকে তোক লৈ যাম তই মোৰ এতিয়াৰ পৰা সাহস হবি আমি এই পৃথিৱীখনত নতুনকৈ জীৱন আৰম্ভ কৰিম কি হ'ল দাদাহে আহে
তই আহিলি যে আজি ছাৰ দাদা গা বেয়া পিছে গা ভাল পাইছে নাই এতিয়া ছাৰ অকণমান পাইছে দে পেপাৰখনকে দে তই এটা কাম কৰ পইচা লৈ যা দেউতাক কবি ফাৰ্মাচী যাবলৈ কবি মেডিচিনকেইটা আনি দেউতাক ভালকৈ খুৱাবলৈ কবি তই এটা কাম কৰিবি ওচৰত নাযাবি কিন্তু বেমাৰ টুকাটো হৈ যাব বুজিলি আৰু বগা ঘূৰি নুফুৰিবি ঘৰতে থাকিবি দেই ছাৰ আহিছোঁ ঠিক আছে যা নতুন শিক্ষানীতি ৰূপায়ণ কেন্দ্ৰীয় নজনীয়া কমিটি অধ্যক্ষ ডক্টৰ কুনাজ অতটো ভাল খবৰ দেখোন এইটো এইজন নতুন শিক্ষানীতি ৰূপায়ণ অধ্যক্ষ হৈ গ'ল ভাৰতবৰ্ষৰ এই আজি মই এতিয়াই মই ফেচবুকত পোষ্ট কৰিম ৰ শুভেচ্ছা জনাম এইটো আমাৰ গাঁৱৰ বাবে এটা বৰ ডাঙৰ খবৰ গাঁৱৰ বাবে নহয় কিন্তু এই অসমৰ বাবে এটা ভাল খবৰ বাহ বহুত ভাল লাগিল দেই বহুত ভাল লাগিল ঐ শুনিছা দে হেৰা হয় ছাৰ খবৰবোৰ আছিলে ছাৰ পজিটিভ ওলালে ছাৰ হস্পিটেলতে থাকিব লাগিব আমাৰ নদীৰ পাৰত ছাৰ অসুবিধা হ'ব নহয় ছাৰ দেউতাক মই বৰ ভাল পাওঁ যেনেকৈ কিবা এটা কৰি দিব আৰু হ'ব ছাৰ ভিতৰত থকা চাউলকেইটা টুকি পেলাচোন দেউতাই শুনিছোঁ কালিৰ পৰা বোলে একো খোৱাই নাই দাদাৰ হাততে পিঠাগুড়ি কেইটামান দি পঠিয়াব লাগিব ক'তনো গাঁৱৰ মানুহটোৱে সেই মেডিকেলৰ খোৱা খাদ্যটো খাব পাৰে শুনিছনে অ' মা মা কি হ'ল দেউতা বোলে দাদাই ফোন কৰিছে দেউতা বোলে কৰোণা হ'ল কি হ'ব এতিয়া দীপক ক এই দাদা বাহিৰত আছে অঁ আহিছে ৰ দিছোঁ দাদা দীপকে ফোন কৰিছোঁ দীপক এই ফুলত পানী দিবলৈ গৈছিলোঁ কোৱা হয় নেকি দিয়া হ'ব দিয়া কি হ'ল দাদা দীপকৰ দেউতাক কৰোণা হৈ ঢুকালে স্বাস্থ্য বৃদ্ধিৰ প্ৰতি মানুহজন হাততে হেৰুৱালে উপায়টো নাই কি কৰিব এতিয়া শুনক ভাতকেইটাকে খাই লওঁ মই আজি ভাত নাখাওঁ দে মই খাব নোৱাৰোঁ তই খাই লৈ যা নাই মোৰো তেতিয়াহ'লে নাখাওঁ ভাত মোৰো খাব মন নাই ঐ শুনিছনে এই শুনচোন সভাম বৰপিতাইক কালি মেডিকেললৈ নিছিলে ঢুকালে কি জানি নগ'লে কথাটো ভাল নহ'ব নেকি ওচৰ চুবুৰীয়া কথা এপাক গৈয়ে আহোঁগৈ নেকি ৰ'বচোন ৰ'ব সৰু ছোৱালীজনী আছে সিহঁতৰ ঘৰত কৰোণা ওলাইছে যাব নালাগে নেকি কথাটো বৰ বিচাৰ নহয় কিন্তু আনক সহায় কৰিবলৈ গৈ নিজৰ ঘৰখনকো বিপদত মতাহে হ'ব তুমিও শুই থাকা ময়ো শুইয়ে থাকোঁ আৰু উপায় নাই বেয়া পালেও পাব আৰু দাদা মই গৈছোঁ সবৰাম নদীটো বৰ সোনকালে গুচি গ'লো কি কৰিবা ভাই এইবিলাক ভগৱানৰে লীলা আমিনো কোন হয় যাব গাঁওখনৰ মূল মানুহজনে গুচি গ'ল একদম গোটেই গাঁওখন যেন আজি কিবা নিমাও লাগিছোঁ তাকেহে মাষ্টৰ উপা আমিওতো এদিন যাবগৈ লাগিব এনেকৈ এই মায়া মোৰ এৰি থৈ এয়াই ভগৱানৰ লীলা নদী পাৰলৈকে যাচোন তাতে খৰিখিনি যোগাৰ কৰকে আৰু এই ঠেলা এখনত গৈ আছে
খৰি নি আছে আপুনি যোৱা ভাল আছিলে নেকি ইহঁতকেইটাই চিতাখন বনাব বৰকৈ নাজানিব পাৰে হয়তো গতিকে আপুনিও আগবাঢ়ক অকণমান ঠিক আছে মই জুমুঠি পঠিয়াই গৈ আছোঁ দেই সভানেত্ৰী বাইদেউ আহিছে তোমাক সহায় কৰিবৰ কাৰণে দেউতাক সপোনত মই মা শ্মশানত জ্বলোৱা দেখিছিলো তোক মই এনে কওঁ জানো মোৰ লগত শুবলৈ তই কোনো কথা নুশুন হে প্ৰভু এই বিপদৰ সময়কণত মানুহ এটা নাই ৰখি পাতা হ'ব পাই বল তই আমাৰ লগতে শুগৈ বল বহুত কষ্ট কৰিলো দাদা বহুত কষ্ট কৰিলো নাই নোৱাৰিলো দেউতাক বচাব নোৱাৰিলো দাদা কি কৰিবি ভাইটি হৰিয়ে যেতিয়া নাৰাখে জৰিয়ে ৰাখিব নোৱাৰে ভাইটি তথাপিতো ভগৱানে আমাৰ ক্ষেত্ৰত বৰ অন্যায় কৰিছো দাদা বৰ অন্যায় কৰিছে ভাগ্য বুজিছো ভাইটি ভাগ্য ভাগ্য নহয় সৰুবা এই আমাৰ দুৰ্ভাগ্য দুৰ্ভাগ্য নহ'লেনো আজি দেউতাৰ এই নিত্য কৰ্মভাগৰ পৰা বঞ্চিত হ'বলগীয়া হয়নে আজি 5 দিনে হ'ল দেউতাৰ একো এটা কাম আজিলৈকে কৰিব পৰা নাই নাকান্দিবি অ' মা নাকান্দিবি বলি নাকান্দিবিচোন তহঁতি নাকান্দিবি আমাক সামাজিক নিয়মে উদ্ধাৰ কৰিবলৈ আহি কোনে বাৰু কৰোণা হৈ মৰিব বিচাৰিব কচোন গোটেই দেশখনে এনেকুৱা হৈছো বা হে দেউতা তুমি স্বৰ্গৰ পৰা আমাক অভিশাপ নিদিবা দেউতা আমি তোমাৰ নিত্য কৰ্ম কৰিব পৰা নাই দেউতা সমাজে আমাৰ ঘৰলৈ আহিবলৈ ভয় কৰিছে দেউতা তুমি আমাক ক্ষমা কৰা দেউতা তুমি আমাক ক্ষমা কৰা এটা শব্দই গোটেই পৃথিৱীখন শেষ কৰি পেলাইছো মা কৰোণা হয় বোপা ভাইৰাছ এটাৰ কাৰণে গোটেই পৃথিৱীখনেই কিবা হৈ গৈছে এই ভাইৰাছটো বাৰু কেতিয়া নাইকিয়া হ'ব এই মানৱ সভ্যতাই যুগ যুগ ধৰি
এনে কত মহামাৰী কৰকি আহিছে। মোৰ বিশ্বাস বিজ্ঞানে এদিন নিশ্চয় এই মহামাৰীৰ ভেকচিন তৈয়াৰ কৰিব, এই মহামাৰীৰ নিশেষৰ দৰৱ উলিয়াব আৰু এদিনাই পৃথিৱীৰ পৰা এই কৰোণা মুক্ত কৰিব। মা এদিনাই পৃথিৱীৰ পৰাই এই কৰোণা মুক্ত হ'ব। সেইদিনা আমি হাঁহি হাঁহি কম, এইখন কৰোণা মুক্ত পৃথিৱী, কৰোণা মুক্ত পৃথিৱী।